মন্ত্ৰী অসম চৰকাৰৰ সন্মানীয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতক আমি সশ্ৰদ্ধ আদৰণি জনাইছোঁ। আসন গ্ৰহণ কৰিবৰ বাবে সন্মানীয় মন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ। আমি মন্ত্ৰী মহোদয়ক আদৰণি জনাবৰ বাবে আমাৰ মাজত উপস্থিত থকা বিশিষ্ট অনুষ্ঠান ভাৰতীয় জনতা পাৰ্টী মাজুলী জিলা সমিতিক অনুৰোধ জনাইছোঁ। অলপ ৰাস্তাটো এৰি দিয়ক। যোৱা ইলেকশ্যনত মই লুইত খাবলৈকে আহিছিলোঁ লোকসভা নিৰ্বাচনত। তেতিয়া মই এটা প্ৰতিশ্ৰুতি দি গৈছিলোঁ যে অতি সোনকালে লুইত খাবলৈৰ এই অঞ্চলটোত মথাউৰি নিৰ্মাণ কৰিম আৰু ইয়াৰ যিসকল ব্যক্তি আছে তেখেতলোকক বানপানীৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। প্ৰতিশ্ৰুতি দিয়া মতে আমি কাম কৰোঁ। সেইকাৰণে আজি প্ৰতিশ্ৰুতি পালন কৰি কামৰ আৰম্ভণি কৰিবলৈকে আহিছোঁ। অত্যন্ত মই নিজেও আনন্দিত যে প্ৰতিশ্ৰুতি পালন কৰি ছমাহৰ ভিতৰত ইয়াতে কাম কৰিবলৈ আহিব পাৰিছোঁ। বহুত মানুহে বহুত কথা কৈ গ'ল আৰু কৈ ভোট লৈ ঘূৰি কিমান আহিছে কেনেকৈ আহিছে আপোনালোকে জানে। আৰু মই এটা কথা আকৌ কৈছোঁ, যিসকলে ভোট লৈ মিছা কথা কৈ ভোট লৈ গুচি গ'ল, মাজত এদিন বা দুদিন আহিছে, তাৰ পাছত একো কাম কৰাৰ কোনো প্ৰতিশ্ৰুতি যি দিছিল এটাও কাম নকৰিলে। ওলোটাই আমি ইয়াৰ বিধায়ক নহয়, সাংসদ নহয়, প্ৰতিশ্ৰুতি দিছিলোঁ, প্ৰতিশ্ৰুতি পালন কৰিলোঁ, কাম আৰম্ভ হ'ল, কামৰ শুভাৰম্ভণি কৰিবলৈ আহিছোঁ। অত্যন্ত আনন্দিত হৈছোঁ। কথা দি কথা ৰাখিলে আপুনি, আপোনালোকে মোতকৈ বেছি ভালদৰে জানিব। মইতো কৈছোঁ, আপোনালোকে মোতকৈ ভালদৰে বিশ্লেষণ কৰিব পাৰিব কোনে কথা দি কথা ৰাখে, কোনে কথাৰ ফুল জাৰি মাৰে। আপোনালোকে মোতকৈ বেছিকৈ জানিব। নমস্কাৰ। ইতিমধ্যে আমাৰ মাজত অসমৰ জলসম্পদ বিভাগৰ উন্নয়নৰ ৰূপ দেখা নাছিল। তাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত অসমৰ মাননীয় জলসম্পদ মন্ত্ৰী চন্দ্ৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ বৃহৎ পদক্ষেপত মাজুলী সমষ্টিৰ জনপ্ৰিয় বিধায়ক ভুৱন ৰাম ডাঙৰীয়াৰ অনুৰোধত এই অঞ্চলত এতিয়া গুৱাহাটীত বহি থকা বুদ্ধিজীৱীসকলে অৰুণোদয় দিলে বেয়া পায়। তেওঁলোকে কয় অৰুণোদয় দি বোলে গাঁৱৰ অৰ্থনীতি আমি ভাঙি চুৰমাৰ কৰিছোঁ। অৰুণোদয় দি গাঁৱৰ মানুহক সহায় কৰিছোঁ নে বেয়া কৰিছোঁ কওকচোন? সহায় কৰিলোঁ নে বেয়া কৰিলোঁ কওক? সহায় কৰিলোঁ নে বেয়া কৰিলোঁ কওক? সহায় কৰিছিলোঁ। এতিয়া টিভিৰ মালিকে কয় আমি বোলে দি বেয়া কৰিলোঁ। এতিয়া লাগিব নালাগিব কওকচোন? লাগিব নালাগিব কওক? লাগিবতো। গতিকে গাঁৱৰ মানুহে কি কয় গুৱাহাটীত বহি থকা ব্যক্তিসকলে শুনিব লাগে। গাঁৱৰ মানুহে অৰুণোদয় বিচাৰে, গাঁৱৰ মানুহে বিনামূলীয়া চাউল বিচাৰে, গাঁৱৰ মানুহে নিযুত মইনা বিচাৰে, গাঁৱৰ মহিলাই আমাৰ মাইক্ৰ ফাইনেন্সৰ ঋণ চৰকাৰে মাৰি দিয়াটো বিচাৰে। আমি মাৰি দিলোঁ নে নাই কওক? মাইক্ৰ ফাইনেন্সৰ ঋণ মাৰি দিছোঁ নে নাই? দিছোঁ নে নাই কওক? গাঁৱৰ মানুহে আয়ুষ্মান কাৰ্ড বিচাৰে। গাঁৱৰ মানুহে কি বিচাৰে? আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কৃষক সন্মান নিধি দিয়ে বছৰত ৬,০০০ টকা, তাকো বিচাৰে। আৰু সেইকাৰণে আৰু দিম আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ।